এইদৰে কাটি থাকিলে কি হ'ব? কিহত ধনী মানুহৰ সন্তান আমাৰ নিচিনা দুখীয়াবোৰৰ অন্তৰৰ কথা কিহতে নুবুজে? চালা চব ঠগ প্ৰবঞ্চক চালা প্ৰতাৰক। তই এতিয়া তাৰ গাত দুখ দিব নোখোজ? ইমান ডাঙৰ প্ৰবঞ্চনা কৰাৰ পাছতো তই তাক দেৱতা বুলি পূজা কৰি থাক। মই এনেকুৱা শাস্তি দিম ন? নিৰ্দোষী দুখী কোন? তেনেহলে তাই কোন? নিশ্চয় ইয়াৰ মাজত ৰহস্য লুকাই আছে আৰু এই ৰহস্য উদ্যাপন মই কৰিবই লাগিব।